5 নং কোকৰাঝাৰ লোকসভা সমষ্টিত এমপিৰ কেণ্ডিডেট হিচাপত বহুতো কেণ্ডিডেট আছে, সকলোৱে মানুহ। কিন্তু এই বিটিসি এৰিয়াত কিন্তু বিৰাট ইয়াতে এটা ডাঙৰ এটা মানে গেম আছে। এই গেমটো কি গেম? এই বিটিসিত 22% বড়ো মানুহ আৰু 78% অবড়ো মানুহ। তো এই 78% মানুহ 22% মানুহে ৰাজত্ব কৰি খাই আছে আৰু 78% মানুহ গোলামৰ দৰে চলি আছে। এই মানুহখিনিক যিখিনি মানে দুখ বেদনা, যিখিনি মানে হত্যালীলা বা 2012 আগৰ পৰাই চলি আহিছে, এই কথাবোৰ বা এই অভাৱ অনাটনৰ যিখিনি কথা, এইখিনি কথা দিল্লীত গৈ কোন এমপি জিকিলে যে দিল্লীত গৈ এই অবড়ো মানুহখিনিৰ কথা হয়তো দিল্লীত যাই কথাখিনি দাঙি ধৰিব। এই ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ, উৰ্মিলা ৰাণী যে আছে, উৰ্মিলা ৰাণীয়ে আগতে যিবোৰ কথা কৈ গৈছে, তেওঁ কোনোদিন আমাৰ অবড়ো ৰাইজৰ কথা দাঙি নধৰে। সেইবোৰ আমি আগতে পাইছোঁ। তেওঁলোকৰ ফালৰ পৰা আৰু এনেকুৱা হুমকি আহিছে, তেওঁলোকক ভোট নিদিলে আমাৰ মাটিৰ পট্টা কাঢ়ি লোৱা হ'ব। এইগিলা কি? এইগিলা গুণ্ডামী স্বভাৱ। এইগিলা আমি বুজি পাওঁ। এইগিলা গুণ্ডামী স্বভাৱ তেওঁলোকৰ তাতে থাকি কাটিব। কিন্তু আমাৰ ইয়াতে আহক, এইগিলা এইবাৰ ৰাইজৰ হাতত, ৰাইজৰ এই আঙুলিখনেদি গুণ্ডামী স্বভাৱটো চব শেষ কৰি দিব। এইগিলা গুণ্ডামী স্বভাৱ নাখাটে। এইটো হ'ল ভোট আহিছে কাৰো ধমকিত। এতিয়া বিটিচিবাসী ৰাইজে কোনো ভয় নকৰে। আৰু এটা চাওক, UPPL তেওঁলোকৰ ফালৰ পৰা তেওঁ কি উৰ্খাও গৌৰা নেকি আছিল, উৰ্খাও গৌৰা। তো তেওঁ আজি আমাৰ মাইনৰিটি হওক বা অবড়োই হওক তেনেকুৱা এৰিয়াত আহি বঢ়িয়াকৈ সোমাই ভাই বুলি আমাক আজি কি কৰি আছে যে আমি একেলগে বহিব লাগে, কিবা কৰিব লাগে, ভাল কথা কৈ আছে। কিন্তু ইয়াতে এটা গেম চাওক, তেওঁলোকে যে আমাক হিংসা কৰে। আপোনালোকৰ ফালৰ পৰা যিখিনি সাংবাদিক বন্ধু হয়তো ঘূৰি আছে, আপোনালোকে যাব বড়ো এৰিয়াত, যাই চাব UPPLৰ যিখন পোষ্টাৰ আছে, ট্ৰেক্টৰৰ পোষ্টাৰ আছে, তাতে অবড়ো এৰিয়াত বা মাইনৰিটি এৰিয়াত বদৰুদ্দিন হুজুৰৰ ফটো এনেকুৱা আছে আৰু বড়ো এৰিয়াত বদৰুদ্দিনৰ ফটোটো নাই। ইয়াৰ মানে কি? তেওঁলোকে আমাক ভাল নাপায়। বদৰুদ্দিনৰ ফটোখন যদি বড়ো এৰিয়াতো থাকিল হয়, বড়ো মানুহে কেতিয়াও ট্ৰেক্টৰত ভোট নিদিয়ে। ইয়াৰ এটা চক্ৰান্তত তেওঁলোকে অনলি মাইনৰিটি এৰিয়াত বদৰুদ্দিনৰ ফটো ইউজ কৰিছে। আৰু তেওঁলোকৰ বড়ো এৰিয়াখিনিত বা হিন্দু এৰিয়াখিনিত যাতে তেওঁলোকে ভোটৰ মুনাফাখিনি লুটিব পাৰে, তেওঁলোকে এতিয়াই ফটোত ৰাজনীতি কৰি হিংসাটো এতিয়াই দাঙি ধৰিছে। আৰু এটা ইয়াতকৈ ভয়ংকৰ খবৰ হ'ল, UPPLৰ যে এই গোবিন্দ বসুমতাৰী বা UPPLৰ ফালৰ পৰা দিল্লীলৈ যিখন স্মাৰক পত্ৰ লেখা হ'ল, তাতে আমাৰ বিজনেছ সাব ডিভিশ্যনত বা আমাৰ BTC এৰিয়াত এইখিনিতে আমাৰ যে 85,000 বিঘা মাটি আমি বোলে বড়ো ভাইসকলৰ মাটি দখল কৰি আছোঁ। কিন্তু এই 85,000 বিঘা মাটিত যিখিনি অবড়ো ৰাইজে তেওঁলোকৰ মাটি দখল কৰা বুলি দাবী দিলে, এই মানুহখিনিক প্ৰথমত ভোটৰ পৰা বঞ্চিত কৰিব লাগে, তেওঁলোকৰ দাবী। আচ্ছা, আপোনালোকে কওকচোন, যদি এই 85,000 বিঘা মাটিৰ পৰা যদি মানুহখিনিক ভোটৰ পৰা বঞ্চিত কৰিব লাগে, তেনেহ'লে এইবোৰ আল্টিমেটলি ডিভোটাৰ হৈ যাব। তেনেহ'লে তেওঁলোকে আচলতে সমস্যাটো বঢ়োৱাৰ ক্ষেত্ৰত কিটো কৰিছে না কমাৰ ক্ষেত্ৰত কৰিছে? এই কথাখিনি সাধাৰণ ৰাইজে নাজানে। এই কথাখিনি আমি জানো। যদি প্ৰমাণ লাগে আমি প্ৰমাণ দিম। যদি প্ৰমাণ লাগে আমি প্ৰমাণ দিম যে তেওঁলোকে কিমান ভয়ংকৰ। আৰু তেওঁলোকৰ গ্ৰুপত কোন আছে চাবত, এও আমি স্পষ্ট কৰি জানো। উগ্ৰপন্থী সংগঠন তেওঁলোকৰ চাবতত কিয় থাকিব? NDFB কিয় থাকিব? তো সবচেয়ে ডাঙৰ কথা হ'ল, তেওঁলোকে যদি বড়োলেণ্ড খোজে, সেই বড়োলেণ্ড খোজা আমি কি পাগল নেকি? এই অবড়ো ৰাইজে কি পাগল নেকি? তেওঁলোক আমাৰ ঘৰৰ মাটি ভিটা আমি বড়োৰ নামত কৰি দিম? হ্যাঁ দিম, যদি যুক্তিসংগত হয়। আমাৰ অধিকাৰৰ ক্ষেত্ৰত, মাটিৰ অধিকাৰৰ ক্ষেত্ৰত বা চাকৰি বাকৰিৰ ক্ষেত্ৰত চাৰিওফালে যদি তেওঁলোকে আমাক অধিকাৰ দি কৰি ল'ব পাৰে, তেন্তে দিম। এই অধিকাৰটো দিলে কি কৰিব লাগিব? BTCৰ যিখন মানে আইন আছে, সেই আইনখন ভংগ কৰি নতুনকৈ বনাব লাগিব। তেওঁলোকে চিৰদিনে ইয়াত আমাক গোলাম বনাবলৈ এটা আইন বনাইছে, য'ত 40টা সমষ্টিৰ ভিতৰত 10টা অপেন, বাকী 30টা ৰিজাৰ্ভ। তাৰমানে 21টা হ'লে চৰকাৰ হ'ব। তেওঁলোকে চিৰদিন চৰকাৰ কৰিব আৰু আমি চিৰদিনে গোলামী কৰি যাম। গতিকে
সকলো মানুহ এতিয়া আজিকালি এটা ঠেলাওলাও বুজি পায় এই কথাখিনি। সেই হিচাপত তেওঁলোকৰ ফালৰ পৰা কোনোদিনে MP নিজিকে, কোনোদিনে নিজিকে। মই কৈ দিছোঁ, লিখি ৰাখক আপোনালোকে। কিন্তু তেওঁলোকে পাৰিব বন্দুকৰ ভয়ত, টকাৰ লোভত তেওঁলোকে মানুহৰ ভোট ল'ব পাৰিব। আজি তেওঁলোকে কেনেকুৱা ৰাজত্ব কৰি আছে মই আপোনালোকক কৈছোঁ। কিছুমান এৰিয়াত আমি ফিল্ড তদন্ত কৰিবলৈ গৈছোঁ। কিছুমান এৰিয়াত অবৰৰ ৰাইজ আছে, তেওঁলোকে হয়তো অবৰৰ পিনে আছে, কিন্তু কাণে কাণে ফুচফুচাই কথাখিনি কয়, ইয়াতে ভাই আমাক নকবি, কাৰণ আমি পিছত আমি জীয়াই থাকিব লাগিব। তেনেকুৱা কথাটো কিয় কৈছে আজি? তেওঁলোকৰ ভয়ত কৈছে, তেওঁলোকৰ ভয়ত কৈছে। গতিকে মই ভাবোঁ আপোনালোকে চিন্তা কৰি চাওক, যদি তেনেকুৱা ভয়ত আজিৰ দিনতো এই ডিজিটেল যুগতো যদি তেনেকুৱা ভয়ৰ এৰিয়া আছে, এইখন BTCত আমাক কেনেকুৱা চাপত তেওঁলোকে ৰাখিছে। গতিকে আমি বেছি একো নকওঁ। আমি এক কথাই জানো, আমাৰ অবৰো ৰাইজৰ সমস্যা লৈ দিল্লীত মাত মাতাৰ যিকেইটা কেণ্ডিডেট আহিছে BTCত MP খেলিবলৈ, তাৰ এজনে কেণ্ডিডেট আছে, সেইজন হৈছে আমাৰ নৱ কুমাৰ হিৰাহৰণীয়া। তেওঁ যি দুই একাষাৰ আগৰ পৰা মাতি আহিছে, তেওঁ মাটিত যাব বুলি আমাৰ বিশ্বাস। আৰু কিছুমান মানে ভুৱা প্ৰচাৰ চলাই আছে, তেওঁ BJPৰ বোলে কেণ্ডিডেট, তেওঁ বোলে BJPৰ ছাপোৰ্টাৰ বোলে। মই আজি কৈছোঁ, যদি তেওঁ BJPৰে ছাপোৰ্টাৰ, এই 5 বছৰ কিয় BJPত যোগদান নকৰিলে? 5 বছৰতো তেওঁ MP, নতুন মানুহ নহয় তেওঁ। মই আজি কৈ দিছোঁ, ইয়াতে যিজন ব্যক্তি কংগ্ৰেছৰ হৈ ইলেকশ্যন খেলিব আহিছে BTCত, তেওঁ এই নাঙলৰ পৰা পইচা পাই তেওঁ এই পইচাখিনি বিতৰণ কৰি আছে। আৰু ইয়াৰ প্ৰমাণ যদি লাগে, আমাৰ বন্ধুহঁতে আছে, চাওক, এওঁলোক কংগ্ৰেছত গৈছিল, অফিচত গৈছিল, তেওঁলোকক কৈছে যে আমাৰ কোনো জিকাৰ লক্ষ্য নাই, কিন্তু আমি 2 লাখ ভোট টানি হ'লেও আমি হিৰাহৰণীয়াক হাৰাম। এই কথাটোৰ মানে কি মোক কওকচোন ৰাইজ, আপোনালোকে কওকচোন, এই কথাটোৰ মানে কি? তেওঁলোকে ভাল উদ্দেশ্যত আহিছে জানো? ইয়াতে এই কথাটোৰ মানে এইটোৱে বুজাইছে যে BTCত যিজনে লাগিছে MPৰ পিছনে অনলি ফৰ হিৰাহৰণীয়াৰ ভোট মাইনাছ কৰাৰ কাৰণে কংগ্ৰেছ আহিছে, বাকী একো নহয়। আৰু কংগ্ৰেছকো মই এটা কথা কৈছোঁ, আপোনালোকক আমি কিয় ভোট দিম আজি? যেতিয়া 2012 চনত গণ্ডগোল হৈছিল, লাগাতাৰ এক মাহত 30টা দিন, আপোনালোকে ডাঙৰ ডাঙৰ লিডাৰখিনি শুনি লওক, 1 মাহত 30টা দিন। সেই 30টা দিনত এজন দুজন মানুহ মৰা নাই, এটা দুটা ঘৰ জ্বলোৱা নাই। আমাৰ চকুৰ আগত আমি ডিউটি কৰি আমি ল' প্ৰেছাৰ হৈ গৈছিলোঁ। তেতিয়াকে এই অসমত প্ৰশাসন নাছিল, তেতিয়া অসমত কোন চৰকাৰ কৰিছিল? কোনে চৰকাৰ কৰিছিল? কংগ্ৰেছে এই BTC আৰু এই অসম এইখিনিত শুনা পোৱা নাই যে তাতে এনেকুৱা গণ্ডগোল চলি আছে, মাৰাগাটা চলি আছে, ঘৰ দুৱাৰ জ্বলাই আছে, শুনা পোৱা নাই। যদি শুনা পাইছে, কিয় 1-2 লাখ ফৌজ পঠাই দিয়ে এই গণ্ডগোল 1-2 দিনৰ ভিতৰত বন্ধ কিয় নকৰিল? মোৰ এইটো কুৱেশ্যন কংগ্ৰেছত। যদি আপোনালোকে ইয়াতে ইলেকশ্যন খেলিবলৈ আহিছে, তেনেহ'লে আপোনালোকে তেতিয়া কিয় আমাক মাৰিছিল, কাটিছিল? তেতিয়া আপোনালোকতো কোৱা নাই, আপোনালোকে ফৌজ কিয় নপঠালে? কাৰণ ফৌজখিনি আপোনালোকৰ আণ্ডাৰত আছিল। গতিকে আমাৰ অবৰো ৰাইজৰ বিৰাট এটা ক্ষোভ আছে। এই BTC হত্যাকাণ্ডত যিসকলে কৰিছে, সেইসকলে ডাঙৰ ডাঙৰ লিডাৰ, যিসকলৰ হাতত প্ৰশাসন বিভাগৰ ক্ষমতা থাকে, তেওঁলোকৰ লগত আলোচনা মৰ্মে কৰিছে। আৰু যদি সেই নহ'ব, তেনেহ'লে লাভেকুল ছাৰক দিন দুপৰতে 12 জাই গুলি যে বুকুত দিল ভৰাই, এইটোকে সাধাৰণ কথা হৈছে? যদি ক্ৰিকেট দলক যদি এই যে খেলিব আহিছিল যে গুৱাহাটীত, তেওঁৰ বাছত যদি কোনে শিল দলিয়াইছে, এইটো যদি 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ধৰিব পাৰে, আৰু দিন দুপৰত এটা বজাৰত পিষ্টলেৰেদি 12 জাই গুলি কৰি এজন মানুহক হত্যা কৰিলে, এটা লিডাৰক হত্যা কৰিলে, আজিলৈকে ধৰা নপৰে। আপোনালোকে কি ক'ব খোজে? আপোনালোকে যিমানে চেষ্টা কৰক, আমাক কেতিয়াও কিনিব নোৱাৰে, ৰাইজক কেতিয়াও কিনিব নোৱাৰে, ৰাইজৰ বিবেক কেতিয়াও কিনিব নোৱাৰে। কেতিয়াবা ঘৰ দুৱাৰ, খেতা কম্বলৰ লোভত আপোনালোকৰ মিটিঙত আপোনালোকৰ পিছে পিছে সাধাৰণ ৰাইজ আছে, এই কথা মই স্বীকাৰ কৰোঁ। কিন্তু কথাটো হৈছে, আপোনালোকক ভোট দিয়াৰ কাৰণে নহয়, আপোনালোকক MP জিকাৰ কাৰণে নহয়। কাৰণ এইখিনি শিক্ষা আপোনালোকে আমাৰ গাঁৱত দিছে, VCDCত এইখিনি শিক্ষা আপোনালোকে দিছে। যদি আপোনালোকে চেয়াৰমেন মেম্বাৰ সিলেকশ্যন কৰি দিয়ে, যিসকল মানুহ আপোনালোকৰ গোলামী কৰিব নোৱাৰিব, তেওঁলোকে খেতা কম্বল কেতিয়াও নাপায়। তেনেকুৱা শিক্ষা আপোনালোকৰ দলীয় কৰ্মীক বা আপোনালোকৰ ডেভেলপমেণ্ট কমিটিক দিছে।
আৰু সেইবাবে আমাৰ অবৰ ৰাইজেও আপোনালোকৰ লগত নাটক কৰিবলৈ আমিও পাকৈত হৈছোঁ এতিয়া। গতিকে আপোনালোকে কিমান ভোটত হীৰা হৰণীয়া ডাঙৰীয়া জিতিব? হীৰা হৰণীয়া ছাৰ কিমান ভোটত জিকিব এইটো হিচাপৰ পিছৰ কথা, কিন্তু জিকাটো খাটাং। ইয়াতে এটা কথা আছে, কিছু কৰ্মীৰ মন ক্ষুব্ধ হৈ আছে। মই এই লাষ্ট কথাটো কৈ লৈছোঁ, ক্ষুব্ধ হৈ আছে বুলি কৈছে। কিন্তু এইটো কিয় এই যে মন যে ক্ষুব্ধ হৈ আছে না কিছুমান অবৰ কৰ্মীৰ, এইটোৰ কাৰণ হৈছে হীৰা হৰণীয়া নিৰ্দলীয় প্ৰাৰ্থী, তেওঁ পইচা দিব নোৱাৰে। গতিকে তেওঁৰ অফিচৰ আগত বা বেলেগ অফিচবোৰ কৰিলে পইচাৰ অভাৱ নাই, কিবা অভাৱ নাই, হেলিকপ্টাৰ লৈ আহে, কিবা লৈ আহে। এই ৰমিত তেওঁলোকে ভাবিছে যে আমি জিকিম, কিন্তু অসম্ভৱ। হীৰা হৰণীয়া যদি এক পইচাও নিদিয়ে আৰু যদি এটাও ডেভেলপমেণ্টৰ কাম নকৰে, খালি অবৰ ৰাইজৰ ভাল বেয়াটো যদি দিল্লীত যদি বহি থাকি যদি কথা কয়, তথাপিও তেওঁ অবৰ ৰাইজৰ কাৰণে এমপিৰ যোগ্য বা এমপি অবৰ ৰাইজে তেওঁলোকক ভোট দিব বুলি আমাৰ আশা আৰু বিশ্বাস। এইখিনিয়ে কথা। বিচাৰ এটা কাৰণ আমি ইয়াতে বহি আছোঁ, কালি তেওঁলোকৰ দাবী হয় বড়োলেণ্ডৰ বিৰোধিতা কোনে কৰিছে? আমাৰ নৱকুমাৰ শৰণীয়াই কৰিছে, বাকী এজনতো কোৱা নাই। গতিকে যিজনে বড়োলেণ্ডৰ বিৰোধিতা কৰিব তেওঁৱে আমাৰ লিডাৰ, আৰু যিজনে এই মাটিৰ অধিকাৰৰ কথা কৈছে, এই মাটিৰ অধিকাৰৰ কাৰণে আমাৰ মাটিৰ অধিকাৰৰ কাৰণে যিজন দিল্লীত কথা ক'ব তেওঁৱে আমাৰ লিডাৰ। গতিকে এটাই উদ্দেশ্য, আমাৰ মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত এই লিডাৰজন দিল্লীত মাতে বা দিল্লীত বহি আছে, খালি এটাই লক্ষ্য যে অবৰ ৰাইজৰ মাটি ভেটি যাতে বড়োসকলে একেবাৰে তেওঁলোকৰ নামত কৰি নিব নোৱাৰে, এই স্বাৰ্থত তেওঁ তাতে বহি আছে। এই উদ্দেশ্যে আমি তেওঁক ভোট দিয়াৰ এটাই কাৰণ। আচ্ছা, দল সংগঠনৰ কথা ক'লেতো এতিয়া আৰু এইগিলা কৈ লাভ নাই, চবে মিডিয়াত পায়ে। তাৰমানে কিছুমান লিডাৰে পইচাত ওলট পালট কৰি ইফাল সিফাল কৰিছে, কিন্তু মই আপোনালোকক বা সাধাৰণ ৰাইজক মই কৈছোঁ, আপোনালোকে গাঁৱত সোমাই চাওক। আজিকালি অবৰ ৰাইজে লিডাৰৰ অপেক্ষাত থকা নাই। প্ৰত্যেকটা দল সংগঠনৰ ৰাইজে একেৰাহে টৰ্চ লাইটত ভোট দিব বুলি আমি যিখিনি ঘূৰিছোঁ, আজিও আমি অলপ ঘূৰি আহিছোঁ, যে আমি বিষ্ণুপুৰ ছাইডত গৈছোঁ, যে বাঙালীহঁতে বোলে এইবাৰ ভোট নিদিব, আমি চাই আহোঁ। কিন্তু মিছা কথা, বিষ্ণুপুৰত গৈ আমি বাঙালীহঁতৰ এনেকুৱা মেজৰিটি চাইছোঁ, তেনেকুৱা মেজৰিটি কিজানি আমাৰ মাইনৰিটিটো তাৰমানে আমি কি কৰিছোঁ ইয়াত কৰি। তাৰমানে এটাই কথা ক'ব বিচাৰিছোঁ, কথাটো হ'ল কি, তাৰমানে সকলো জাতি জনগোষ্ঠীৰ মানুহ লিডাৰৰ পক্ষত নাই। একেৰাহে মানে চব যিখিনি মানে সংগঠন আছে, সংগঠনখিনি লিডাৰ ক'তবা বিক্ৰী হৈছে, কাৰোবাৰ কি হৈছে, ইয়াৰ লগত কোনো কথা নাই। কিন্তু সকলো দলৰ মানুহ বা সকলো দলে ভিতৰুৱা হিচাপে হ'লেও হীৰা হৰণীয়াক মানে জিকোৱাৰ এটা প্ৰচেষ্টাত আছে, আৰু ৰাইজখিনি ওলাই আহিছে। আৰু মই সমূহ BTC বাসীক এটাই কথা ক'ব বিচাৰিছোঁ, সমূহ BTC বাসীক আপোনালোকে এতিয়া 2-1 পইচাত ভুল নাযাব। 500 টকা 1000 টকা কিমান দিন খাব? মই এটা কথা অনুৰোধ কৰিছোঁ, আমাৰ BTCত যদি উগ্ৰবাদী সংগঠনে আমাক যদি মাৰি পেলায়, আমাৰ কেইজন মাৰি পেলাইছে এই হিচাপটো কমচে কম দিয়াৰ কাৰণে আপোনালোকে নৱকুমাৰ শৰণীয়াক MP হিচাপত দিল্লীত পঠাই দিয়ক। আমাৰ লগত যি ব্যৱহাৰ চলি আছে আৰু ব্যৱহাৰ কৰি আছে, এই কথাখিনি দিল্লীত দাঙি ধৰিবলৈ আমাৰ নৱকুমাৰ হীৰা হৰণীয়াক পঠাই দিয়ক। আৰু যদি আপোনালোকে ভুল কৰে, তেনেহ'লে তেওঁলোকে আমাক মাৰি ইয়াতে মানে শেষ কৰি পেলাব, তথাপিও দিল্লী চৰকাৰে এই খবৰ কোনোদিনো নাপাব। গতিকে আপোনালোকে যাতে এই ভুলটো নকৰে, কাৰণ তেওঁলোকে ভালকৈ জানে ইয়াতে যদি এজন মানুহো মাৰে আৰু এই খবৰ যদি আমাৰ MPয়ে যদি দিল্লীত যদি সংসদত যদি উত্থাপন কৰে, তেওঁলোকৰ দাবী বড়োলেণ্ডৰ দূৰৰে কথা, BTCৰ পৰা তেওঁলোকে লাহে লাহে আঁতৰি যাব। এই কথা কমচে কম চিন্তা কৰি আপোনালোকে, মই সমূহ ৰাইজক লাষ্টত কৈছোঁ, মানে অৱশেষত কৈছোঁ, আপোনালোকে নৱকুমাৰ শৰণীয়াক আমাৰ মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত, কমচে কম মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আপোনালোকে এইবাৰ টৰ্চ লাইটত ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ আৰু মই অনুৰোধ কৰিছোঁ। আৰু নহ'লে ইয়াৰ মানে ভয়ংকৰ দৃশ্য আমি কিন্তু ভোগ কৰিব লাগিব। ৰাইজে কথাখিনি যাতে মনত ৰাখি আমি যাতে 23 তাৰিখত যিখন ভোট আছে, আমাৰ যাতে কোনোমতে ভুল নহয়। যায়ে যি দল কৰক, মই সকলোকে অনুৰোধ কৰিছোঁ, টৰ্চ লাইটত ভোট দিবলৈ মই অনুৰোধ কৰিছোঁ। 23 তাৰিখত যাতে আমাৰ কোনো ধৰণৰ ভুল নহয়, এইখিনিয়ে মই লাষ্ট অনুৰোধ কৰি বিদায় লৈছোঁ।